নমস্কাৰ, মই ৯৭ আপোনালোকক সন্ধিয়া ৬ বাজি নিউজলৈ স্বাগতম জনাইছো। আজি ২৭ জুলাই দিনটো আটাইতকৈ ডাঙৰ আৰু ভয়ংকৰ চন্দ্ৰগ্ৰহণ হ'ব। সেই বিষয়ে আপোনালোকক কিছুমান মই নিয়ম আৰু নীতি ক'বলৈ বিচাৰো। আজি চন্দ্ৰগ্ৰহণত চন্দ্ৰটো ৫২ মিনিটলৈকে ৰঙা বৰ্ণ হৈ থাকিব। সেইবাবে আপোনালোকক মই কিছুমান নীতি নিয়ম ক'ম, সেইবোৰ আপোনালোকে অৱলম্বন কৰিব। ১ নম্বৰ হ'ল চন্দ্ৰগ্ৰহণৰ সময়ত আপোনালোকে টোপনি যাবলৈ চেষ্টা নকৰিব। ২ নম্বৰ, চন্দ্ৰগ্ৰহণৰ আগতে খোৱা বোৱা কৰি ভিতৰত সোমাই থাকিব। বাহিৰলৈ ওলাবৰ চেষ্টা নকৰিব, হয়তো আপোনাৰ গাটো চন্দ্ৰগ্ৰহণ লগাৰ সম্ভাৱনা আছে। ৩ নম্বৰতে, চন্দ্ৰগ্ৰহণৰ সময়ত পানী নুচুব আৰু নাখাব। ৪ নম্বৰতে, চন্দ্ৰগ্ৰহণৰ সময়ত শৌচ পেচাব নকৰিব। কাৰোবাৰ যদি হাগা লগা আছে তেন্তে আপোনালোকে চন্দ্ৰগ্ৰহণৰ আগতে হাগি মুতি ল'ব, নহ'লে হাগি থাকোঁতে আপোনাৰ গাত হয়তো চন্দ্ৰগ্ৰহণ লগাৰ সম্ভাৱনা আছে। ৫ নম্বৰতে, ৰান্ধি থোৱা ভাত পানী চন্দ্ৰগ্ৰহণ হৈ যোৱাৰ পিছত নাখাব, সেইবোৰ পেলাই দিব। ৬ নম্বৰতে, চন্দ্ৰগ্ৰহণৰ সময়ত যদি আপোনালোকে ভাত পানী খায় তেন্তে তুলসী পাত লগত লৈ খোৱাটো বাঞ্ছনীয়, নহ'লে আপোনালোকৰ ভাততো চন্দ্ৰগ্ৰহণ লগাৰ সম্ভাৱনা আছে, সাৱধানে। ভাৰতবৰ্ষৰ লগতে আজি অন্যান্য দেশকেইখনমানতো চন্দ্ৰগ্ৰহণ হ'ব। আজি সন্ধিয়া বাতৰি ইমানতে সামৰণি মাৰিছোঁ। মই ৯৭ ষ্টুডিঅ'ৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।